क'क्राझार जिल्लानि 9 नं बनरगाव बियाबनि सिङाव थानाय बंसिगाव गामियाव दिनै बिपिएफ हान्जानि क'क्राझार जिल्ला लाइमोन दालायनि बिपिएफ मावथिफोरनि सावरायमेल जालाङो। बे सावरायमेलाव बिपिएफ हान्जानि माखासे दैदेनगिरि आरो गोबां मावथिफ्रा नुजाथियो। চাক আজি বিটিচিৰ জনগণে এই কথাবিলাক কোৱা আৰম্ভ কৰি দিছে। প্ৰমোদ বড়ো ডাঙৰীয়া যি পৰিৱৰ্তন বিটিচিৰ সপোন দেখুৱাইছিল, তেওঁৰ যি পৰিৱৰ্তনৰ শ্লোগান আছিল, আজি বিটিচিৰ জনগণে এই পৰিৱৰ্তনৰ শ্লোগান তেওঁ ক'তো দেখা পোৱা নাই। তেওঁ ক'ৰবাত ৰাস্তা ঘাট নিৰ্মাণ কৰিলে নে স্কুল কলেজ নিৰ্মাণ কৰিলে, তেওঁ বিটিচি 2 বছৰ অতিক্ৰম কৰিলে চৰকাৰ। তেওঁ এই 2 বছৰত কিমান কাম কৰিলে আজি ৰাইজক দেখুৱাব পৰা নাই। ৰাইজ দল পট সকলো কথা গম পায় ৰাইজে। ছ'চিয়েল মিডিয়াৰ যুগ, বিজ্ঞানৰ যুগ, গতিকে এইবিলাক ৰাইজে আজি আমাক বিটিচিৰ সন্মানীয় ভোটাৰ ৰাইজে আজি আমাক ক'বলৈ আৰম্ভ কৰিছে যে 17 বছৰে যি ৰাইজৰ কাম কৰি আগবাঢ়ি গৈছিল বিপিএফ দলৰ চৰকাৰে, পুনৰ আমাৰ বিপিএফ দলৰ চৰকাৰ লাগে। আজি ৰাইজে এনেকুৱা কিছুমান কথা কয় যে প্ৰমোদ বড়ো ডাঙৰীয়াক উফৰাই আকৌ হাগ্ৰামা মহিলা ডাঙৰীয়াক বিটিচিত বহাব লাগে, বিপিএফ দলে দায়িত্ব ল'ব লাগে। আমি সেইকাৰণে আমি আশাবাদী যে ৰাইজৰ আশীৰ্বাদ বিপিএফ দলৰ প্ৰতি আছে, ৰাইজৰ মৰম বিপিএফ দলৰ প্ৰতি আছে। নিশ্চয় ভগৱন্তই আমাক সহায় কৰিব যদি আমি ৰাইজৰ হৈ কাম কৰিছোঁ। গতিকে ৰাইজে আশীৰ্বাদ দিলে আকৌ ৰাইজৰ কাম কৰিম বুলি ওলাই আহিছোঁ। আমি আকৌ ৰাইজক সেৱা কৰিম যদি বিপিএফ দলৰ চৰকাৰ হয়। বিগত সময়তো ইউথ বিপিএফে কাম কৰি আহিছোঁ দলৰ হৈ, ৰাইজৰ হৈ। গতিকে আগন্তুক সময়ত আমি ইউথ বিপিএফক ৰাইজৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। যিসকল নতুন জেনেৰেশ্যন আমাৰ লগত থাকিব, ইউথ বিপিএফ থাকিব, তেওঁলোকে ৰাইজৰ কাম কৰিব লাগিব, ৰাইজৰ মাজত যাব লাগিব। দল বিপিএফ দলৰ নীতি আদৰ্শ গোটেইখিনি ৰাইজক ক'ব লাগিব আৰু এই গোটেইখিনি বস্তু ৰাইজৰ মাজত লৈ যোৱাৰ কাৰণে এটা শক্তিশালী ভূমিকা যেন পালন কৰিব পাৰে ইউথ বিপিএফে। তাৰ কাৰণে আজি আমি কোকৰাঝাৰ জিলাত আমি ইউথসকলক লৈ এখন কৰ্মশালা আয়োজন কৰিছোঁ। যথেষ্ট সংখ্যক ইয়াত ইউথ বিপিএফ গোট খাইছিল। মই আজি আনন্দিত হৈছোঁ যে ইমান ইউথ আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আছে। মই ভাবোঁ পৰৱৰ্তী সময়ত আগন্তুক দিনত ইউথ বিপিএফে আমাৰ বিপিএফ দলক আৰু সন্মুখৰ পৰা নেতৃত্ব দি আমাক বিপিএফ দলটোক আৰু অধিক শক্তিশালী কৰিব বুলি আজি আশাবাদী।